বিটিচিৰ পাৰিষদীয় নিৰ্বাচন চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ কথা প্ৰচলিত হোৱাত ৰাজনৈতিক দলসমূহে কৰ্মী সভা, যোগদান সভা, মত বিনিময় অনুষ্ঠান আদি অনুষ্ঠিত কৰি দলীয় শক্তি আৰু দলৰ সাংগঠনিক ভেটি মজবুত কৰাত উঠি পৰি লাগিছে। আজি UPPL দলৰ গোসাইগাঁও জিলা সমিতি আৰু পৰ্বতজোৰা জিলা সমিতিৰ যৌথ উদ্যোগত গোসাইগাঁৱৰ হাব্ৰবিলত ৰাজহুৱা ভৱনত দলটোৰ প্ৰাইমাৰী সমিতিৰ সভাপতি, সম্পাদক, অন্যান্য বিষয়ববীয়াৰ লগতে VCDCৰ সভাপতি, সদস্যবৃন্দৰ লগতে দলীয় কৰ্মকৰ্তাৰ সৈতে এখন কৰ্মী সভা অনুষ্ঠিত কৰা হয়। কৰ্মী সভাত দলৰ বিভিন্ন দিশ সাঙুৰি আলোচনা কৰা হয়। লগতে আগন্তুক BTC নিৰ্বাচনৰ ৰণনীতি সম্পৰ্কত আলোচনা কৰা হয়। কৰ্মী সভাৰ অন্তত UPPL দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে গোসাইগাঁও আৰু পৰ্বতজোৰা মহকুমাৰ অন্তৰ্গত 6টা পাৰিষদীয় সমষ্টিৰ VCDCৰ সভাপতি, দলীয় কৰ্মকৰ্তাসকল নিৰ্বাচনী ৰণত নমাৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ পৰিছে। সিহঁতৰ পৰা জানিব পাৰি মই অন্ততঃ সুখী হৈ পৰিছো। 6টা সমষ্টিতে জিকাৰ ৰণনীতি সম্পূৰ্ণভাৱে তৈয়াৰ হৈ গৈছে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় নেতাগৰাকীয়ে আৰু কয় যে BPF দলৰ লগতে UPPLৰ নিৰ্বাচনী যুঁজখন হ'ব বুলি প্ৰকাশ কৰে যদিও BPFৰ শীৰ্ষ নেতা তথা সভাপতি হাগ্ৰামা মহিলাৰীৰ বাদে BPF দলৰ চন্দন ব্ৰহ্ম, খাম্পা বৰগায়াৰী, হিতেশ বসুমতাৰীকে ধৰি অনেকে BPF ত্যাগ কৰি UPPL দলত যোগদান কৰিছে। BPF দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস নাই, আনকি দলীয় কৰ্মীসকলৰো বিশ্বাস নাই। BPFৰ ৰাজনৈতিক দলটো এটা ডুবন্ত নাও, সেয়ে এই নাওত উঠি মাছ নদীত গৈ পানীত কোনেও ডুবিব নিবিচাৰে বুলি কটাক্ষ কৰে। সেয়ে যিটো চেলেঞ্জ আছিল সেয়াও নোহোৱা হৈ গ'ল। UPPL দলৰ সভাপতি তথা বৰ্তমানৰ BTR শ্ৰী প্ৰমোদ বড়োৱে 2025ত আকৌ BTR চিফ হ'ব বুলি আত্মবিশ্বাসৰ সৈতে সদৰি কৰে। কৰ্মী সভাত বিধায়ক জিৰণ বসুমতাৰী, UPPL দলৰ বয়োজ্যেষ্ঠ নেতা তথা অৱসৰপ্ৰাপ্ত বিষয়া সমীৰ বসুমতাৰীকে ধৰি ভালেকেইজন নেতাই দলৰ কৰ্মকৰ্তাসকলক দিহা পৰামৰ্শ আগবঢ়াই ভাষণ প্ৰদান কৰে। কৰ্মী সভাত MCLA ৰেউৰেৱা নাৰ্জিহাৰী, UPPL দলৰ মহিলা মৰ্চাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা মুৰ্ছিদা বেগমকে ধৰি ভালে সংখ্যক নেতা নেত্ৰী উপস্থিত আছিল। এই নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিবলৈ, তেখেতসকলৰ পৰা ৰিপৰ্ট ল'বলৈ আৰু এটা প্ৰিপেৰেটৰী মিটিং হিচাপে আমি এইটো লৈছোঁ আৰু জানি খুব সুখী হৈছোঁ যে আমাৰ পৰ্বতজোৰা আৰু গোসাইগাঁও মহকুমাৰ যিমান VCDC চেয়াৰমেন আৰু মেম্বাৰসকল আছে তেখেতসকলে একদম ফুল্লি ৰেডি, একদম ফাইনেল প্ৰিপেৰেশ্যন আমাৰ শেষ হৈ গ'ল আৰু 6টা সমষ্টিত 6টাই আমি জিকাৰ কাৰণে যে ৰণনীতি তৈয়াৰ কৰিব লাগে এই ৰণনীতি আমাৰ একদম ৰেডি হ'ল। আমাৰ মেইন ফাইটটোতো BPFৰ লগতে হ'ব, BPFৰ লগত হ'ব, কিন্তু আপোনালোকে সকলোৱে জানে BPFৰ নেতৃবৃন্দৰে BPFৰ ওপৰত বিশ্বাস নাই। BPFৰ থাকি ভৱিষ্যত নাই বুলি BPFৰ যিমান শীৰ্ষ নেতৃত্ব আছিলে হাগ্ৰামাক বাদ দি পেলাই, এই চন্দন ব্ৰহ্মই কওক, এই খাম্পা বৰগয়াৰী কওক, হিতেশ বসুমতাৰীয়ে কওক, যিমান আছে আমাৰ BPF দলৰ নেতৃবৃন্দ তেখেতসকলে দল এৰি পেলাই বিভিন্ন দলত গুচি গ'ল। মেক্সিমামটো UPPLতে আহি গ'ল। গতিকে BPFৰ নেতৃবৃন্দৰে BPFৰ ওপৰত বিশ্বাস নাই, তেখেতসকলে জিকিব পাৰিব বা কিবা ৰাজনৈতিক ভৱিষ্যত আছে। ৰাইজে কিয় যাব ডুবা নাওটোত আৰু উঠি পেলাই নদীত ডুবি পেলাই কিয় মৰিবলৈ তাতে যাব? গতিকে কোনেও নাযায়। গতিকে যে মেইন চেলেঞ্জ আছিলে BPF, এইটো এতিয়া চেলেঞ্জ নোহোৱা হৈ গ'ল। 2025 ইলেকশ্যনটো আপোনালোকে একদম নিশ্চিন্ত থাকক। আপোনালোকে প্ৰমোদ বড়োৰ ছাৰৰ নেতৃত্বত UPPLৰ চৰকাৰ হ'বলৈ গৈ আছে, আৰামত চৰকাৰ হ'বলৈ গৈ আছে আৰু 2025 চনৰ পৰা 2030 চনলৈকে প্ৰত্যেকজন UPPLৰ কৰ্মীবিলাকে ৰাইজক সেৱা কৰিবলৈ, গৰীব দুখীয়া জনতাক সেৱা কৰিবলৈ, আমাৰ অঞ্চলৰ অন্তঃগাঁথনি, শিক্ষা দীক্ষা, সমাজ কল্যাণ, স্বাস্থ্য, যিমান আমাৰ উন্নয়নৰ কাম আছে এইটো কৰিবলৈ আমি সাজু হৈ আছোঁ। সংখ্যক আসন নোপোৱাৰ কোনো প্ৰশ্নই নুঠে। আমি 25টাৰ অধিক আসন পাম। ৰিজাল্টৰ দিনাখন আপোনালোকে মোক লগ ধৰিব, 25টাৰ বেছি আসন জিকি পেলাই মই আপোনালোকক মিঠাই খুৱাই দিম। গোসাইগাঁৱৰ পৰা মিৰ্জিয়াউৰ ৰহমানৰ ৰিপৰ্ট, JBP ভাৰত।